Hey guys, welcome to my channel. আশা কৰোঁ সকলো ভালে আছে। আজি পুনৰবাৰ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া সময় প্ৰায় 1টা মান বাজিছে। মোৰ বজাৰলৈ যাবলগীয়া আছে, সেইবাবে বজাৰলৈ সাজু হৈ আছোঁ। মানে বজাৰ দুটামান বস্তু আনিবলগীয়া আছে আৰু মোৰ কিতাপ দুখনমান ল'বলগীয়া আছে, সেইবাবে বজাৰলৈ যাব ওলাইছোঁ। ভাবিলোঁ ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ, সেইবাবে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব। বজাৰলৈ ওলাই যাব লওঁতে দেখিলোঁ যে চিপকৈ বৰষুণ দি আছে। এইকেইদিন আকৌ পিছবেলা সময়খিনি সদায় বৰষুণ দিছে। আগবেলা ৰ'দ, পিছবেলা বৰষুণ। অ'টত উঠা হ'ল। এতিয়া ৰে'ল গেট পৰিছে দেখি ৰখি আছোঁ আৰু ৰে'লখন যোৱাৰ পিছতেই গৈ থাকিম আৰু আমিও বজাৰলৈ বুলি। বজাৰ আহি পাই এয়া ফুচকা দেখিলোঁ, ভাবিলোঁ ফুচকা খাই লওঁ, তাৰপিছত বজাৰ কৰিম। এতিয়া মই সোমাইছোঁ নিউ MB চুইটছ এণ্ড স্নেক্সৰ তাত, ভুটীয়া মাৰ্কেটৰ ওচৰত। ইয়াৰ মিঠাইকেইটা খাবলৈ বৰ ধুনীয়া। ভাবিছোঁ গধূলি চাহ খাবৰ বাবে কিবা এটা লৈ লওঁ। The next day. Hey guys, good morning. আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ কালি ভিডিঅ' কৰিবলৈ নহ'ল মোৰ। মানে বজাৰত অলপ সময়ো লাগিলে, ঘৰ পাওঁতে গধূলিয়ে হ'ল। বজাৰত মানে মোৰ ভিডিঅ' কৰি থাকিবলৈ লাজ লাগে মোবাইলটো লৈ মেলি, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আহোঁতে মেলোতে গধূলিয়ে হ'ল। গধূলি হোৱা মাত্ৰকে অলপ পঢ়িবও আছিলে, সেইকাৰণে ভিডিঅ'টো নকৰিলোঁ আৰু ভাবিলোঁ কি আজি মৰ্ণিঙৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া সময় প্ৰায় 9টা মানে বাজিব হ'ল। তাৰপিছত ঘৰৰ কাম বনবোৰ কৰি আজৰি, ভাবিছোঁ এতিয়া কিবা এটা খাই লওঁ। মইতো চাহ নেখাওঁ, সেইবাবে মই লৈছোঁ পেষ্ট্ৰি এটা আৰু পেৰা এটা লৈছোঁ, সেইকেইটাকে খাই লওঁ। তাৰপিছত খাই মেলি অলপ নোটছ লিখিবলগীয়া আছে, লিখিম আৰু। কলেজ নাযাওঁ বুলি ভাবিছোঁ, কাৰণ নোটছখিনি লিখিবলৈ আছে। এক্সামো পাইছেহি, মোৰ 13 তাৰিখৰ পৰা এক্সাম আছে, সেইকাৰণে নোটছবোৰ লিখি মেলি লওঁ। ঠিক আছে তেন্তে, খাই মেলি আপোনালোকক আকৌ লগ পাই আছোঁ। A few moments later. এতিয়া সময় প্ৰায় 5টা মানে বাজিল। মানে দিনটো আজি ভিডিঅ' কৰা নহ'ল, নোটছ অকণমান লিখিব আছিলে, লিখি মেলি ল'লোঁ। তাৰপিছত ঘৰলৈ যাবলগীয়া আছিলে, ঘৰৰ পৰা আহিলোগৈ। পু আহিম কৈ আছিলে, তাইৰ কাৰণ আজি এক্সাম শেষ, সেইকাৰণে পুক লৈ আহিলোগৈ। অনাৰ পিছত এতিয়া মানে তাই যেতিয়া আহে মানে তেতিয়া অকল তাই মোৰ মেকআপ বস্তুখিনিতে চকু। তাৰপিছত কৈছে কি বা অলপ মেকআপ কৰি দিয়া বুলি, সেইকাৰণে তাইক মানে মেকআপ কৰি দিব লৈছোঁ। চাই থাকিব কি কৰোঁ কি নকৰোঁ। এয়া মেকআপ বস্তুবোৰ উলিয়াই ল'লোঁ, তাইক মেকআপ কৰি দিওঁ বুলি ভাবিছোঁ। এতিয়া চাই থাকিব কেনেকৈ কৰোঁ কি কৰোঁ। ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, ভাবিছোঁ ইমানতে এণ্ড কৰি দিওঁ বুলি। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব।